खुलुमबाय बड'लेण्ड पाब्लिक रादाबाव नोंथांमोनखौ बरायबाय। बाक्सा जिल्लानि सालबारि इउपिपिएलनि मावख'आव सालबारि टिसिएलसिसि सालबारि ब्लक इउपिपिएलनि बानजायनायाव आरो गुवाहाटी आयुर्सन्दा सुपार स्पेशियलिटि हस्पिटालनि हेफाजाबाव मोनसे सावस्रि आनजाद नायनाय सिबिथाय बादा बानजायो। सावस्रि आनजाद नायनाय सिबिथाय बादाखौ बेखेवना होयो मिरु सरकारनि उकिल सन्जय कुमार मेधिया। बे सावस्रि आनजाद नायनाय सिबिथाय बादायाव माखासे रोंगौसा सावस्रि फाहामगिरिफ्रा सावस्रि फाहामथाय होयो, लोगोसे बेसेन नाङै सावस्रि आनजाद नायनाय आरो बेसेन नाङै मुलि रानना होयो। बे सावस्रि सिबिथाय बादायाव नुजाथियो गुवाहाटी आयुर्सन्दा सुपार स्पेशियलिटि हस्पिटालनि गोरायुं डक्टर प्रणब बरुवा, BKWSCनि EM महिपाल बर', सालबारि TCLCCनि मासिगिरि बिनद मसाहारि आरो गोबां गियानि गुणी सुबुंफोरा। कमिटि UPPL आरो सालबारि समष्टि TCLCCर तरफरफ्रा गुवाहाटी आयुर्सन्दा सुपार स्पेशियलिस्ट हस्पिटालर যোগেদি আমি বিনামূলীয়া স্বাস্থ্য শিবিৰ আজি পাতিছোঁ আৰু এইটো স্পেচিয়েলি আৰু বানপীড়িত ৰাইজৰ কাৰণে আমি কৰিছোঁ। আমি সকলোৱে জানো এই সালবাৰী অঞ্চল আৰু বহুত যিমান যি পলিঅ' পিছপৰা আৰু আমাৰ এই অঞ্চলৰ সাধাৰণ ৰাইজ দেহাৰ প্ৰতি বেমাৰৰ প্ৰতি ইমান সচেতন নহয়। তো মই ধন্যবাদ যাচিছোঁ এই সুযোগতে যে আয়ুৰ্সন্দাৰ নিচিনা ইমান ডাঙৰ হস্পিটেলৰ পৰা ভাল ডক্টৰবোৰে ইয়াত আহি আমাৰ ৰাইজক সেৱা কৰাৰ কাৰণে আমাৰ আহ্বান ক্ৰমে এখেতসকলে আহিছে আৰু এই শিবিৰখন উদ্বোধন কৰি দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সঞ্জয় কুমাৰ মেধি ডাঙৰীয়াই। তো মই ভাবিছোঁ যে আমাৰ এই অঞ্চলৰ ৰাইজে সকলোৱে ভাল ডক্টৰৰ লগত চিকিৎসা কৰাৰ যিটো সুবিধাখিনি আজি পালে। বৰ্তমানটো আহি আছে, বৰ্তমান যিখিনি আমাৰ সন্মানীয় ডক্টৰসকলে চালে প্ৰায় 100জনৰ ওপৰত বৰ্তমান চোৱা হ'ল উদ্বোধনৰ পিছত। এতিয়া আহি আছে ৰাইজে আৰু যিহেতু 4টা বজালৈকে হ'ব আবেলি 500জনমান আমাৰ এই অঞ্চলৰ গাঁৱলীয়া ৰোগীয়ে ইয়াত স্বাস্থ্য পৰীক্ষা নিশ্চয় লোৱাৰ কাৰণে সুযোগ পাব। বৰ্তমানটো ইয়াত বহুতজন ডক্টৰ আহিছে, আয়ুৰ্সন্দাৰ পৰা 6জন ডক্টৰে 6জন আৰু এখেতসকলৰ ষ্টাফ আহিছে, ফাৰ্মাচিষ্ট আহিছে, GNM আহিছে, নাৰ্ছ আহিছে আৰু ECG স্পেচিয়েলিষ্টো আহিছে ইয়াত। তো ইয়াৰ উপৰিও আমাৰ সালবাৰী মডেল হস্পিটেলৰ তৰফৰ পৰাও সহায় কৰিছে। চাউদুৰপিটাত থকা মিনি হস্পিটেলৰ আমাৰ সন্মানীয় ডক্টৰ C আহমেদ ডাঙৰীয়াও ইয়াত আমাক কোঅপাৰেশ্যন কৰাৰ কাৰণে আহিছে। তো 100% বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হৈছে আৰু প্ৰায় ঔষধ এভেইলেবল আছে। পৰীক্ষা ECG আছে, ব্লাড টেষ্ট আছে, চুগাৰ টেষ্ট কৰিব পাৰে ইয়াত আৰু ব্লাড প্ৰেছাৰ এইটো চাই আছে। ৰাইজে ভাল এটা সুবিধা পাইছে বুলি মই দাবী কৰোঁ আৰু এইটো স্পেচিয়েলি হয় বানপীড়িত, কিন্তু বৰ্তমান যিহেতু বতৰটো একেবাৰে গৰম আৰু এই সময়ত বেমাৰৰ আশংকাটো বেছি হয় এই অঞ্চলত। তো মই ভাবিছোঁ আৰু সঠিক সময়ত সঠিক কাম কৰা হৈছে বুলি মই নিজকে অনুভৱ কৰিছোঁ। আয়ুৰ্সন্दा হস্পিটেলৰ পৰা আহিছোঁ। ইয়াতে সালবাৰী ডিষ্ট্ৰিক্ট UPPLৰ সৌজন্যত আমি এটা বিনামূলীয়া স্বাস্থ্য শিবিৰ বেচিকেলি এইখিনি জেগাত বানপীড়িত ৰাইজৰ কাৰণে সিহঁতৰ সুবিধাৰ্থে এইটো কেম্পটো কৰাইছোঁ। তো আশা কৰিছোঁ ইয়াতে মানুহে আহি পেলাই আমাৰ এই সুযোগটো ল'ব আৰু আমাৰ লগত নাৰ্ছ আছে, টেকনিচিয়ান আছে, ঔষধৰো যোগাৰ কৰি আনিছোঁ। তো এতিয়া আৰম্ভ কৰিছে কেম্পটো, তো চাওঁ কিমান পেচেণ্ট হয়। 2-3টা জেগাত আয়ুৰ্সন্दा হস্পিটেলৰ পৰা আমি কৰিছোঁ। কেইদিনমান আগতে আমি নলবাৰী ডিষ্ট্ৰিক্টত তাতে কৰিলোঁ, তাৰপিছত ভৱানীপুৰত কৰা হ'ল, তাৰপিছত অহা সপ্তাহত আমাৰ কামপুৰৰ পিনে যোৱাৰ কথা আছে, নগাঁও, কঠীয়াতলী, কামপুৰ, এনেকৈ আমি 1-2টাকৈ কৰি আছোঁ প্ৰত্যেক সপ্তাহে, চব বিনামূলীয়া চব। আমাৰ লগত 5জন আহিছোঁ, নাৰ্ছ আহিছে, টেকনিচিয়ান আছে আৰু আমাৰ এম্বুলেঞ্চ আৰু ফাৰ্মাচিষ্ট উইথ মেডিচিন।
ঔষধ বিভাগৰ বোলে এনেকুৱা শিবিৰত আমি খুব ছুপাৰ স্পেচিয়েলিষ্ট লৈ আহি লাভ নাই আমি মেডিচিনৰ ডক্টৰ তাৰপিছত MBBS সেনেকুৱা ডক্টৰ আহিছে কাৰ্ডিঅ'লজিষ্টৰ ডক্টৰ আহিছে তাতকৈ বেছি মানে এইখিনি জেগাত ECG কৰা সম্ভৱ নহয় বা যোনখিনি ছুপাৰ স্পেচিয়েলিটি টেষ্ট সেইখিনি কৰা সম্ভৱ নহয় তো যিখিনি সম্ভৱ হয় সেনেকুৱা ধৰণৰ বস্তুখিনি আমি লৈ আহিছোঁ